लटारि खेला होनो आखायाव लादों दा बे हाबाफारिखौ लानानै दिनै अपेनिंबो जाबाय टिकेट फाननायनि थाखाय अपेनिंखौ दिनैनिफ्राय स्टार्ट खालामनाय जाबाय आरोखि माला जागोन बे खेलाया जाहैबाय 22 मार्चआव ओमफ्राय 22 मार्चआव जागोन आरो खेलाया बे बोसोरनि औ टिकेटनि बेसेनखौ बेसेबां खालामनाय जादों 100 रां औ 100 रांनि गेजेरजों माबायदि खाफाल लायनो हागोन 100 रांनि माबाजों जेन'बा दा ओरैहाय फार्स्ट प्राइजआ जाहैबाय आल्ट्रा थाबाय ओरैहाय सेकेन्ड प्राइजआ थार थाहैबाय आरो बिदिनो बायदिसिना गारि दं आरो प्राइजआ गासै 11टा औ रायजो राजाफोरखौ आं बेखौनो माबानि प्रेसिडेन्ट हिसाबै मन्दिरनि प्रेसिडेन्ट हिसाबै दा बेखौनो खावलायनो सानो जाहाथे मोजाङै मोजां नैबे जोंनि लटारि टिकेट माबाखौ जाहाथे सहजगिता खालामो आं बिनि थाखाय अनुरद खालामबाय आरो जाहाथे साक्सेस जायो गोबां समाव जों नुनो मोनो माने लटारि लागिरिफ्रा माने खेलाखौ जाया माया बिनि खेत्रआव माबायदि नोंथांमोना सिन्थाधारा खालामदों माबायदि सिन्था खालामनानै बे हाबाफारि दा जोंनि नैबे दा जि माने खेलाखौ आखायाव होनो लादों बेवहाय खुनु सन्देह साननांगौ गैया जेरै दा मा होनना बुङो हावलियाव जेरखम जादों जि सिस्टेमै बोसोरफ्रामबो होनाय दा जोंनाव अबयसे नैबेनो फार्स्ट जाहैबाय खेलाया औ गिबि खेब दा बेवहाय जेबो सन्देह साननांगौ गैया हावलियाव जेरखम खेला जादों बे हिसाबैनो जागोन ओमफ्राय जोंना অনলাইনজोंबো টিকেটखौ দানनो हागोन হয় আমি অসমবাসী ৰাইজক আপোনালোকে হয়তো চাবলৈ পাৰিছে যে অসমত বিভিন্ন মানুহে অন্ধ মানুহৰ পৰা আদি কৰি অসমৰ বিভিন্ন দুখীয়া মানুহৰ পৰা আদি কৰি সকলো শ্ৰেণীৰ মানুহে লটাৰীৰ যোগেদি কিন্তু আজিকালি মানে ভাগ্যৱান হয় লাখ টকাৰ গৰাকী হৈছে সেই ক্ষেত্ৰত ইছামথাবাৰী ব্ৰহ্ম মন্দিৰ উন্নয়ন কল্পে আমি এটা খেল অনুষ্ঠিত কৰিছোঁ আজি প্ৰথমটো দিন আৰু প্ৰথম দিন আমি যি খেল শুভাৰম্ভণি মুকলিদৰ অপেনিং কৰিলোঁ লগতে অসমবাসী ৰাইজক আমি সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ লগতে তাৰ ইয়াৰ পিছতে আমি এইখন খেলৰ প্ৰথম পুৰস্কাৰ হিচাপে আমি আপোনালোকে গমে পাইছে ইতিমধ্যে তথাপিও মই গাই দিছোঁ প্ৰথম পুৰস্কাৰ হৈছে টাটা আল্ট্ৰা বাছ ইয়াৰ লগতে আছে মহিন্দ্ৰা থাৰ দ্বিতীয় পুৰস্কাৰ যিটো আছে থাৰ্ড পুৰস্কাৰ হিচাপে আছে মহিন্দ্ৰা XUV আদি কৰি বহুতো বিলাহী গাড়ী মানে আপোনালোকে যদি টিকেট লয় 100 টকা প্ৰাইচ এটা টিকেটৰ দাম 100 টকাতে হয়তো আপুনি ভাগ্যৱান হ'ব পাৰিব লাখ টকাৰ গৰাকী হ'ব পাৰিব ৰাইজক আমি এটাই অনুৰোধ কৰিম আপোনালোকে আহক আমাৰ ইয়াত অনলাইনৰ যোগেদি আপোনালোকে টিকেট ক্ৰয় কৰিব পাৰিব অফলাইনতে টিকেট কৰিব পাৰিব আৰু কাশীকোট্ৰা এখন চাৰিআলিত আমি যি টিকেটৰ স্থায়ী কাউণ্টাৰ আমি আজি মুকলি কৰিলোঁ আৰু আপোনালোকে যদি অনলাইনৰ যোগেদি টিকেট ল'ব বিচাৰিছে আমি ইছামথাবাৰী ব্ৰহ্ম মন্দিৰৰ কিছু স্পন্সাৰ আমি আগবঢ়াইছোঁ এইসকল পৰ্টেলৰ জৰিয়তে আপোনালোকে অনলাইন টিকেটো ল'ব পাৰিব প্ৰথমটো পৰ্টেল হিচাপত আছে বড়োলেণ্ড ৰাডাফা নিউজ তাৰপিছত আছে এয়াৰ ডিজিটেল তাৰপিছত আছে ৱেষ্ট আছাম তাৰপিছত আছে MK লাইভ ডি মিডিয়া বি টাইম জি টাইম এন টাইম আছাম লাইভ NS24 তাৰপিছত আছে আপোনাৰ অল ইণ্ডিয়া এইকেইটা আমি আমাৰ ইছামথাবাৰী মন্দিৰৰ যি উপহাৰ কুপনৰ খেল আছিল আপোনালোকে যদি অনলাইন টিকেট ল'ব বিচাৰিছে এইকেইটা পৰ্টেলত আপোনালোকে যোগাযোগ কৰিলে অনলাইন টিকেট পাই যাব আমাৰ এই খেলখন অহা মাৰ্চৰ 22 তাৰিখত অনুষ্ঠিত কৰা হ'ব